Hello everyone, মোৰ অন্যটি ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আজি গৈছোঁ বা ঘৰলৈ বুলি। বহুত দিনৰ পাছত একদম বছৰৰ পাছত আহিছোঁ বা ঘৰলৈ। আহি পালোঁ আমি খোৱাং, তাৰপিছতে গৈ পালোঁ বাই ঘৰলৈ। বাই দিলে ধুনীয়াকৈ চাহ খাবলৈ বুলি। তাৰপিছতে এইফালে আমাৰ ৰাহাতৰ মস্তি চৰু হৈ গ'ল। এইফালে মোমাইক ভাগিনীক বেটা আৰু বেটাৰ দাদা এজনো লগ পালে ওচৰৰে। তাৰপিছত বায়ে আমাক দিলে দুপৰীয়া ভাত সাজ খাবলৈ। দালিটো বহুত টেষ্টি, গোন্ধটো ধুনীয়া আহিছে। দালিটো এইখিনি কি আলু ভাজি সেইদিনা ভিডিঅ' ক্লিপ লোৱা নহ'ল। নেক্সট ডে আমি বিৰিয়ানী বনাবলৈ আছে বায়ে। মই বিলাহী কাটিলোঁ, এইফালে বায়ে চিকেন মেৰিনেট কৰি আছে আৰু বেটাই আকৌ বাইকত আহি মানে উঠি আছে, দেখিছেনে? বাইক এনি টাইম। তাৰপিছতে আমাৰ একদম বিৰিয়ানী ৰেডি হ'ল অলপ পাছতে। একদম লাজবাব বনিছিলে বিৰিয়ানীখিনি। বা হাতৰ বিৰিয়ানী ৰেচিপি লাগে যদি আপোনালোকে কমেণ্ট কৰিব, মোৰ ইউটিউব চেনেলত দি দিম। গধূলি ওলালোঁ মোৰ বেষ্ট ফ্ৰেণ্ডৰ ঘৰলৈ বুলি, ওচৰতে আছে। তাইৰ ঘৰলৈ বুলি কিবা এটা লওঁ বুলি আহিলোঁ। এয়া খোৱাং চাৰিআলি দোকানসমূহ। আহি পালোঁ তাইৰ ঘৰলৈ। তাই একদম পূৰা কামত বিজি হৈ আছে এতিয়া। তাৰপিছত দিলে আমাক ধুনীয়াকৈ চাহ খাবলৈ। এইফালে পোলাও বনাইছিলে আৰু ধুনীয়া ধুনীয়া মিঠাই একদম চাহ দিছে আমাক। আৰু ইনছে মিলি ये मेरा बेस्ट फ्रेंड मिस जैस्मिन आफ्टर एस अ लॉन्ग टाइम। কৈ দিয়ক আমি কেইবছৰ লগ পাইছোঁ? 9 বছৰ পুৰা 9 বছৰ পাছত লগ পাইছোঁ আকৌ। নেক্সট ডে মৰ্ণিং আমি ব্ৰেকফাষ্ট কৰিলোঁ। ব্ৰেকফাষ্ট কৰি আমি ঘৰলৈ বুলি ওলাম এতিয়া। বায়ে বেটাক খুৱাই আছে আৰু বেটাক গা ধুৱাই আনিলোঁ। তাৰপিছতে আমি সকলোকে বিদায় দি ঘৰলৈ আহিলোঁ। বাই বাই।